কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি কেইটামান কথা কওঁ বুলি মই ব্লগটো বনাইছোঁ আৰু দেই। তাৰমানে কি হয়, কিছুমান মানুহ থাকে, কেনেকুৱা টাইপৰ কওকচোন আপোনালোকে। মানুহকতো দেখিব নোৱাৰিব, তাৰপিছতে সিহঁতৰ কথা বেয়া বেয়াকৈ আলোচনা কৰিব। আৰু আচলতে মানুহ এনেকুৱা হ'ব লাগে যে একদম ডাইৰেক্ট, মানে স্পষ্টবাদী বুলি কথা এষাৰ আছে যে, সেই তেনেকুৱা হ'ব লাগে। কাৰোবাক বেয়া পালে ডাইৰেক্ট মুখৰ আগত কৈ দিব লাগে। কিবা এটা যদি মানে মানুহক যদি কোনোবা কিবা এটা কাৰণত বেয়া পায়, তেনেহ'লে বা এইটো বেয়া কাম কৰিছে, তেতিয়া শিকাব লাগে। এইটো বোলে তুমি বেয়া কৰিছা বুলি কৈ দিলা, যোনে হ'লেওতো সেইখিনি কাম নেক্সট বাৰ মানে সেইখিনি ভুল নকৰিব, হয় নাই? সেইকাৰণে মই ভাবোঁ যে কি, কোনোবাই যদি বেয়া কাম কৰিছে বা বেয়া কিবা এটা কৰিছে, যিকোনো কামৰ ক্ষেত্ৰত বা কথা কওঁতে কিবা এটা ভুল হৈছে, তেনেহ'লে মানুহক শুধৰাই ল'ব লাগে। ডাইৰেক্ট মুখৰ আগত ক'ব লাগে। মানুহৰ আগত বা বেলেগৰ আগততো আলোচনা কৰি কিবা লাভ আছে জানো, কওকচোন? সেইকাৰণে মই এনেকুৱা আছোঁ যে মই কিবা এটা বেয়া পালে ডাইৰেক্ট কৈ দিওঁ। মই মানে বেলেগৰ আগত আলোচনা নকৰোঁ। আৰু প্ৰায়ভাগ মানুহ মানে কি হয়, বেয়া পালে মুখৰ আগত নকয়, কিন্তু বেলেগৰ আগত আলোচনা কৰিব, বেলেগৰ লগত আলোচনা কৰিব, আমুকৰ আমুক তামুকৰ তামুক। সেইবোৰ কথা আচলতে আলোচনা কৰি ফুৰিব নালাগে। আজি কেইদিনমানৰ আগতে মই পাইছোঁ তেনেকুৱা মানুহ। সেইকাৰণে মই আজি ক'লোঁ কথাখিনি। আৰু আচলতে কি হয়, মানুহৰ জীৱনটো কিমান দিনীয়া। আজি আছোঁ, কালি নাই। মই আজি জীয়াই আছোঁ, কালি মৰি থাকিব পাৰোঁ। যিমান দিন থাকোঁ ভালকৈ থাকিব লাগে মানুহৰ লগত, হয় নাই বাৰু? আৰু আজিকালি মানুহক আপুনি যিমান সহায় কৰক, যিমান যি কৰক, আপোনাৰ লোকৰ লগত তেনেকুৱা হৈছে নাই হোৱা আপোনালোকে জনাব দেই মোক। আপুনি যদি মৰি জুৰি হ'লেও, যেনেকৈ যিমান কষ্ট কৰি হ'লেও সেৱা কৰিছে, শুশ্ৰূষা কৰিছে, যিকোনো ক্ষেত্ৰত আপোনালোকে হেল্প কৰিছে, যেনেকৈ যি কৰি যিমানখিনি পাৰে আপোনালোকৰ যিমানখিনি পাৰিছে আৰু সহায় কৰিছে, তাৰ পাছত যেতিয়া নিজৰ স্বাৰ্থ পূৰণ হৈ যাব, তাৰ পাছত আপোনালোকক পাত্তা নিদিয়ে, হয় নাই কওকচোন? আপোনালোকৰ লগত তেনেকুৱা হৈছে নাই জনাবচোন। মোৰ লগত বিশেষকৈ তেনেকুৱা বহুত হৈছে। মই মানুহক মানে এনেকুৱা, মোৰ মনটো এনেকুৱা আচলতে যে কাৰোবাৰ দুখটো ঘপককৈ মানে বেয়া লাগে। দুখ কোনোবাই যদি কিবা এটা হ'ব দে, কোনোবাই কিবা এটা মোৰ ওপৰত যদি বেয়াকৈও কৰেতো হ'ব দেচোন বুলি ভাবি থৈ দিওঁ। তাৰপিছত কি হয়, প্ৰায়ভাগ মানে কষ্টটো ময়ে পাওঁ। লাষ্টত কৰিলে মানে কষ্টটো ময়ে পাওঁ। কাৰণটো এইটোৱেই, বেলেগ কথা একো নাই। তাৰমানে উপকাৰ কৰিলে অজগৰে খায় বুলি কথা এষাৰ আছে যে, সঁচাকৈ তেনেকুৱা। উপকাৰ কৰিলে অজগৰে খায়। আজি কেইদিনমানৰ আগত কি হ'ল, মই সহায় কৰিছিলোঁ। মইতো সেইটো ভিডিঅ' এটা দিছিলোঁ বাৰু। পইচা পাতিৰ ক্ষেত্ৰতে বা বেলেগ যিকোনো ক্ষেত্ৰতে মই সহায় কৰিছিলোঁ। তাৰপিছতে মোৰ নাম নল'লে, মোৰ নাম নাই লোৱা, নিজৰ নাম লৈছে। সেনেকুৱা হ'ব লাগে নি কওক? নালাগে মোৰ নাম ল'বলৈ, মই বেয়াই জানিবা, মানি ল'লোঁ মই বেয়া। কিন্তু সেইবুলি যোনে কৰিছে তাৰ নাম ক'ব লাগে। এনেই নিজৰ নামটো কিহৰ মানে মানুহৰ আগত? আৰু শুনিছেতো মানে শুনায়ো শুনিছে আৰু শুনায়ো শুনিছে, কোৱায়ো কৈছে, তেনেকুৱা। কি ক'ব আৰু, আজিকালি মানে মানুহৰ বুজি পাবলৈ বহুতেই টান। সঁচা কথা, মানুহক বুজি পাবলৈ ইমানেই টান নহয়, কি ক'ম আৰু, বহুত টান। আপুনি যিমানেই সহায় কৰক, কিন্তু কোনেও বুজি নাপায় আজিকালি নিজৰে হওক, লোকৰে হওক, প্ৰায়ভাগ মানুহ তেনেকুৱাই থাকে। কিছুমান মানুহে থাকে, আৰু কিছুমান মানুহে মোৰ ঘৰুৱা মানুহ বুলিয়ে ক'ব লাগিব, ঘৰৰ ৰিলেটিভ, মানে ঘৰৰ বুলি ক'বলৈও মোৰ বেয়া লাগিছে, তেনেকৈ ক'ব লাগিব। মোৰ ভিডিঅ'বোৰ নাচায়, কাৰণ এইটো পইচা পাম বুলি ভাবে চাগে, নে কি বুলি ভাবে ক'ব নোৱাৰোঁ। ছাবস্ক্ৰাইবটো কৰিও আনছাবস্ক্ৰাইব কৰি থৈ দিছে। মোৰ পইচা পাবলৈ, কিবা পাবলৈতো মই ভিডিঅ' বনাইছোঁ জানো কওকচোন? এনেই ভাল লাগে কিবা এটা বুলি মই বনাইছোঁ। আৰু কিছুমান মানে এনেকুৱা হয় যে কি, ভিডিঅ'বোৰ মানে দি থৈ দিলে থাকি যাব, পিছৰলৈকে থাকি যাব, সেইটো বুলিহে মই ভিডিঅ'বোৰ বনাইছোঁ। মোৰ বেটি কেনেকুৱা আছিলে, ডাঙৰ হ'লে তাহাঁতি চাব পাৰিব, মই এনেকুৱা আছিলোঁ, বা সেইবুলি মই ভিডিঅ'বোৰ বনাই আছোঁ, ইউটিউবত আপলোড কৰি আছোঁ। সেইটো বুলি এইটো নহয় যে মই পইচা পাম, কিবা পাম বুলিতো মই বনোৱা নাই। আৰু মোৰ আগত ছাবস্ক্ৰাইব কৰি দেখাব, তাৰপিছত আনছাবস্ক্ৰাইব কৰিব। বেলেগৰ কিন্তু ভিডিঅ' পূৰা চাই দেই। বেলেগৰ ভিডিঅ', কিবা কোনোবাই খানা বনাইছে, কোনোবাই ভাত বনাইছে, কোনোবাই কাজিয়া লাগিছে, সেইবোৰ ভিডিঅ' কিন্তু পূৰা চায়। কিন্তু নিজৰ ঘৰৰ মানুহৰ ভিডিঅ' নাচায়। লাজ লাগে। তাৰমানে কি লাজ লাগে, মই কি বেয়া ভিডিঅ' বনাওঁ নাজানো, ক'ব নোৱাৰোঁ। কেতিয়াবা কমেডি টাইপৰ বনাওঁ, কিন্তু মোৰ ভিডিঅ'বোৰ চাবলৈ লাজ লাগে, লাইক দিবলৈ লাজ লাগে, কমেণ্ট দিবলৈ লাজ লাগে। কিজানি মানে চাই দিলে মই ফেমাছ হৈ যাম,
সেইটো বুলি ভাবে। মানুহৰ থিংকিংবোৰ তেনেকুৱা। সেইটো আৰু কিছুমান কথা আছিলে মনত, আপোনালোক যিহেতু মোৰ পৰিয়াল, সেইটো কাৰণে আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ। যদি কিবা বেয়াকৈ কৈছোঁ তেনেহ'লে ক্ষমা কৰিব।